Hello everyone, good morning. আৰু ৰাতিপুৱা তৃষ্ণাই মই আজি ওলাইছো এটা বিশেষ জেগালৈ মানে এটা বস্তু লবলগীয়া আছিল বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো কিন্তু লোৱা হোৱাই নাই লম বুলি ভাবো কিন্তু লোৱা নহয় গৈ আৰু আজি ওলাইছো সেই বস্তুটো লবৰ কাৰণে তো কি বস্তু লওঁ আপোনালোকক দেখাম ভিডিওটো শেষলৈকে চাই থাকক আৰু আহি আমি পাই গ'লোহি আপোনালোকে দেখিছে আমি ল'ব আহিছো ঢোল বহুত দিনৰ পৰা লোৱাৰ এটা আশা আছিল কিন্তু লোৱা হোৱা নাছিল দাম কেনেকুৱা আৰু এনা অকমান আৰু দুমত দিলে আপুনি লোৱা হ'লে যে 10500 টকা খৰচ হৈ এইটো এটা আৰু এটা হেৰি আছে পূজা বুলোৱা এইকেইটা কি বোলে এটা সৰু বা কোন আছে ন কাম দিছে আমাৰ লিকানে তো তাতকৈ বেলেগ থাকে ন না পাহৰ এইটো আইনে গেন্ডি ওয়ারেন্টি কিমান 5 বছৰ ওয়ারেন্টি গেন্ডি মানে আপত এই 500 গেন্ডি আপত থাকে ন সেইটো বৰাবৰ হাইটো বৰাব বৰা মান খাল বিলাক তোমার দেব যায় ন কি করে নেগেলা আনু তাবলা মিজম এগুলো আমি তো নিজে বনাকে ঘরতে খোলা বিলাক বাকি গেন্ডি তো রাখতে বনা নেগেলা মারি ধুলো মই পাস পাস দবা লগরা নাই না পেপারবোৰ দাম কিমান হ'ব আমি আহি পাই গলো ৰুমত আৰু ঢোলটো এতিয়া বৰ্তমান আনা নাই মানে কি অকমান টানিবলগীয়া আছে টানি কৰি একেবাৰে ঘৰত দি থৈ যাবহি বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো ঢোল এটা কিন্তু লোৱা হোৱা নাছিলে মই ইমান নাজানো বজাবলৈ অলপ চলপ ঘৰত প্ৰেক্টিছ কৰিম শিকিম লগৰ এজন আছে তেওঁক কৈছো অলপ শিকাই দিবৰ কাৰণে আৰু মোৰ ল'ৰাটোক আইনক তাক শিকাম বুলি ভাবিছো ঢোল কাৰণ জানিব লাগে আজিকালি এইবিলাক ঢোল চুল নিশিকোৱাই হৈছে মানুহে নাজানাই হৈ গৈছে তো সেই কাৰণে তাকো অলপ শিকাম বুলি ভাবিছো তাৰ কাৰণে লৈলো আৰু বহুত দাম হৈ গ'ল আগতে যেতিয়া আমি ঢোল চাইছিলো তেতিয়া 2025 তে পোৱা যায় এতিয়া আপুনি এটা ঢোল ল'ব 5000 পৰে টানি কৈ দিলে ন আৰু লৈ আহিলো ঢোল দি থৈ গৈছে এতিয়া এইটো চাওক বজাবই জানে যে একেবাৰে বজাবলৈ চেষ্টা কৰিব লাগিব আৰু শিকিব লাগিব চেষ্টা নহয় শিকিব লাগিব নাজানাই বজাব মই নাজানো অলপ চলপ জানো ইমান নহয় আৰু অকমান মানে হেৰি কৰিব লাগিব মাইকিডাল কি হ'ল আৰু মোৰ লগৰ এজন আহিলে তেওঁকে ঢোলটো অলপ চাই দিব ক'লো ঠিক আছে নাই আৰু তেওঁকে কৈছো যে মোকো অলপ ঢোল শিকাই দিবলৈ কাৰণ তেওঁ বহুত ভাল ঢোল বজায় আৰু ভিডিওটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আজিৰ ভিডিওটো ইমানে লগ পাম নতুন এটা ভিডিওৰ সৈতে